নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত যথেষ্ট মনোযোগ দি পঢ়িলেও পৰীক্ষাৰ প্ৰতি অলপ হ'লেও ভয় থাকে। আজি আমি পৰীক্ষাৰ ভয় কেনেদৰে আঁতৰাব পাৰি আৰু লগতে পৰীক্ষাৰ আগত কেনেদৰে পঢ়িব লাগে ইয়াৰ কিছুমান নীতি নিয়মৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে চিলেবাছ শেষ কৰা। যিমান পাৰি নিজৰ পঢ়াৰ চিলেবাছ পৰীক্ষাৰ আগেয়ে শেষ কৰিব লাগে। তেনে কৰিলে পৰীক্ষাৰ প্ৰতি কোনো টেনশ্যন নাথাকে। যদি পৰীক্ষাৰ আগদিনা পঢ়াৰ অভ্যাস কৰে তেন্তে পৰীক্ষাৰ প্ৰতি বহুতো টেনশ্যন সোমাই যায়। পৰীক্ষাৰ আগদিনা ৰাতি এপৰলৈকে পঢ়াৰ পৰা মুক্ত হওক। পৰীক্ষাৰ আগদিনা গোটেই ৰাতি জাগি বা বেছি ৰাতিলৈকে পঢ়িলে মগজু শৰীৰ দুয়োটাই আৰাম নাপায়, যাৰ বাবে পৰীক্ষাৰ দিনা দুৰ্বল অনুভৱ কৰে। সেয়ে পৰীক্ষাৰ আগদিনা সোনকালে শুই সম্পূৰ্ণ টোপনি যোৱাৰ অভ্যাস কৰিব লাগে। 3 নম্বৰতে পৰীক্ষাৰ আগদিনা পঢ়াৰ মাজত ব্যস্ততা ৰাখিব নালাগে। পৰীক্ষাৰ আগদিনা মন আৰু শৰীৰটোক শান্তি আৰু আৰাম দিব লাগে। ইয়াৰ বাবে পঢ়াৰ মাজতে অলপ খোজ কঢ়া লগতে অলপ কচৰত কৰিলে ভাল হয়। 4 নম্বৰতে পৰীক্ষাৰ আগত খোৱা বোৱাৰ যত্ন। পৰীক্ষাৰ আগত বা পৰীক্ষাৰ সময়ত সদায় সময়মতে খোৱা বোৱা কৰি থাকিব লাগে। যিমান পাৰি বাহিৰৰ খাদ্য, জাংক ফুড, ফাষ্ট ফুড পৰা আঁতৰত থাকিব লাগে। 5 নম্বৰতে পৰীক্ষাৰ ৰুটিন। পৰীক্ষাৰ আগত এক নিৰ্দিষ্ট ৰুটিন বনাই পঢ়িব লাগে আৰু লগতে পঢ়াবোৰ ভালকৈ মনত ৰখাবৰ বাবে ৰিভাইজ কৰিবৰ বাবেও সময় উলিয়াব লাগে। 6 নম্বৰতে মটিভেট কৰি ৰখা। যিমান পাৰি নিজৰ মনটোক মটিভেট কৰি ৰাখিব লাগে। ইয়াৰ বাবে আজৰি পৰত মটিভেশ্যন ভিডিঅ' লগতে যোগাসন কৰিলে বেছি ভাল হয়। এয়াই আছিল পৰীক্ষাৰ আগতে ল'বলগীয়া কিছুমান সাৱধানতা। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।